ভাইটি ভণ্টিসকল আজি আমি নৱম শ্ৰেণীৰ এক্সাৰচাইজ 1.2 1 আৰু 2 কুৱেশ্যনটো কৰিম তো আমি 1 কুৱেশ্যনটো প্ৰথমে ইয়াতে কি কৈছে বুজি ল'ম ঠিক আছে আমি যদি কুৱেশ্যনটো পঢ়ি প্ৰশ্নটো পঢ়ি বুজি লওঁ তেতিয়াহ'লে আমাৰ অংকটো কৰাতে সহজ হৈ যায় গতিকে তোমালোকেও পৰীক্ষাত বা যিকোনো কম্পিটিটিভ এক্সাম য'তে তোমালোকে পৰীক্ষা দিয়া তাতেই তোমালোকে প্ৰথমে কি কৰিবা যেটো কুৱেশ্যন থাকে হেতু ভালকে পঢ়ি লৈ বুজি লবা তাৰ পিছত দেখিবা তোমালোকৰ প্ৰশ্নটো কৰোতে বহুতখিনি সহজ হৈছে বহুত ইজি হ'ব ঠিক আছে এতিয়া প্ৰশ্নৰ পঢ়িম মই তলৰ উক্তিবিলাক সত্য নে অসত্য মোক ক'ব দিছে লগতে কি কৈছে তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা তো ইয়াতে কৈছে প্ৰথমটো প্ৰতিটো অপৰিমেয় সংখ্যাই এটাই বাস্তৱ সংখ্যা যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয় না নহয় হেতু ক'ব দিছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা তো আমি এইটো কৰিম আমি লিখি লৈছো প্ৰতিটো অপৰিমেয় সংখ্যা এটাই কি হয় বাস্তৱ সংখ্যা হয় কিয়নো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা তাৰ পিছত যুগ্ম অযুগ্ম তাৰ পিছত তোমাৰ এই গোটেইবিলাক সংখ্যা কি হয় এই গোটেইবিলাক সংখ্যাই বাস্তৱ সংখ্যা হয় ঠিক আছে বাস্তৱ সংখ্যাত গোটেইবোৰ সংখ্যা থাকে সাপোজ এটো সঁচা হ'ব সত্য কিয়নো অপৰিমেয় সংখ্যাবোৰ এটা বাস্তৱ সংখ্যা সাপোজ তোমালোকে লোৱা যদি অপৰিমেয় সংখ্যাৰ ঢেৰ উদাহৰণ আছে যেনে আমি উদাহৰণ ল'ব পাৰো অপৰিমেয় সংখ্যাৰ উদাহৰণ আমি কি জানো √5 √2 কিন্তু এইবোৰ ৰুট থকা সংখ্যাবিলাকক কোন সংখ্যাৰ ভিতৰত পৰি যায় এইবিলাকো বাস্তৱ সংখ্যাৰ ভিতৰত পৰি যায় হে আমি ক'ব পাৰো যে এই উক্তিটো সত্য কাৰণ প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা তো এতিয়া আমি নাম্বাৰ 2 কুৱেশ্যনটো চাম ইয়াতে কৈছে যে সংখ্যা ৰেখাত প্ৰতিটো বিন্দুই √m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা যদি আমি এনেকে সংখ্যা ৰেখাডাল অঙ্কন কৰো ঠিক আছে সংখ্যা ৰেখাডাল যদি মই অঙ্কন কৰো তো 0 0 বাওফালে এইবিলাক ঋণাত্মক সংখ্যাবোৰ 1 -2 3 এইফালে তোমাৰ ধনাত্মক সংখ্যাবিলাক তো ইয়াতে তো আৰু এইটো কি কৈছে এটা m এটা স্বাভাৱিক সংখ্যা এইবিলাক কি হৈছে স্বাভাৱিক সংখ্যা ন্যাচাৰেল নাম্বাৰ কৰ পৰা আৰম্ভ হয় তোমালোকে তো পাইছিলা 1 ৰ পৰা আৰম্ভ হয় ঠিক আছে 1 to ইনফাইনাইট তো ইয়াতে দেখিবা এই স্বাভাৱিক সংখ্যাবিলাক ৰুট আকাৰত আছে নেকি এনেকৈ আছে নেকি √2 √3 এনেকা আকাৰত আছে নেকি দেখা পাইছা নেকি পোৱাটো নাই গতিকে এই সংখ্যাটো কি হ'ব এই উক্তিটো অসত্য হ'ব অসত্য কিয়নো এই যিবিলাক ঋণাত্মক সংখ্যা আছে এইবিলাক সংখ্যাটো ৰুট সম্ভৱে নহয় হয় না নহয় ঋণাত্মক সংখ্যাৰ ৰুট কেতিয়াও সম্ভৱ নহয় তো আমি লিখিব পাৰিম যে ঋণাত্মক কোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে ঠিক আছে 3 কুৱেশ্যনত কি কোৱা আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যাবিলাক অপৰিমেয় সংখ্যা হয় নেকি হেতু আমাক ক'ব দিছে
আমাৰ উদাহৰণত যদি চাব যাওঁ √5 এটা অপৰিমেয় সংখ্যা হয় না নহয় √5 এটা অপৰিমেয় সংখ্যা কিন্তু তো এতিয়া আমি নাম্বাৰ 3 কোৱেশ্চনলৈ যাম ইয়াতে কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যাবিলাক অপৰিমেয় সংখ্যা তো গোটেই সংখ্যাবিলাক কি হয় বাস্তৱ সংখ্যা হয় না নহয় ইয়াতে আমি যদি চাব যাওঁ উদাহৰণত 2 3 4 এইবিলাক কি সংখ্যা বাস্তৱ সংখ্যা কিন্তু সেইবিলাক সংখ্যা কি নহয় অপৰিমেয় সংখ্যা নহয় গতিকে এই উক্তিটো অসত্য হ'ব অসত্য উদাহৰণ স্বৰূপে আমি যদি লওঁ 3 এটা বাস্তৱ সংখ্যা যদি তোমালোকে বাস্তৱ সংখ্যাৰ বিষয়ে জানিব খোজা মোৰ যেটো সংখ্যা প্ৰণালীৰ বিষয়ে সংখ্যাবোৰৰ বিষয়ে ভালকে ভিডিও বনোৱা আছে ভিডিওটোত কোৱা আছে সেই ভিডিওটো তোমালোকে এবাৰ চাবা তো তাতে মই সকলো সংখ্যাৰ বিষয়ে বিৱৰণ আকাৰে বুজাই দিছো কিন্তু অপৰিমেয় নহয় এতিয়া আমি নাম্বাৰ 2 কোৱেশ্চনত যাম এইটো চাবা তোমালোকে কোৱা হৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা আমাৰ সংখ্যা ৰেখাত যদি চাব যাও এডাল সংখ্যা ৰেখা ঠিক আছে এটো 0 to 1 2 3 4 5 up to infinity ঠিক আছে এনেকৈ বাঢ়ি যাব তো ইয়াতে আমি কি পাম এনেকুৱা কিছুমান সংখ্যা পাম যে যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা হ'ব উদাহৰণ স্বৰূপে মই যদি লওঁ মই √4 তো কি পাম মই 2 পাম নে নাই উদাহৰণ স্বৰূপে যদি মই লওঁ √25 কি পাম 5 পাম এইবিলাক এটা কি সংখ্যা এইবিলাক এটা পৰিমেয় সংখ্যা কাৰণ ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰি গতিকে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূলে অপৰিমেয় নহয় আমাক ক'ব দিছে যে সকলো এই যিমানবোৰ ধনাত্মক অখণ্ড সংখ্যা আছে গোটেইবোৰৰে বৰ্গমূল কি হয় নেকি অপৰিমেয় হয় নেকি হেতু সুধিছে নহয় কাৰণ √4 √25 কৰিলে আমি কি পাওঁ পৰিমেয় সংখ্যা পাওঁ √2 পাওঁ √5 2 পাওঁ আৰু 5 পাওঁ যিটো পৰিমেয় সংখ্যা তো নহয় উদাহৰণ স্বৰূপে √4 equal √2 √4 equal 2 এটা পৰিমেয় সংখ্যা আমি উদাহৰণটো দিছো পৰিমেয় সংখ্যা ঠিক আছে যদি তোমালোকে কোনোবা এটা বুজি পোৱাত অসুবিধা হৈছে তো কমেন্টত নিশ্চয় জনাবা